হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আৰু মোৰো ভালে। আজি মই আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো হৈছে গাহৰি মোৰ 3জনী গাহৰিয়ে পোৱালি দিছে আৰু সেয়া মই আজি আপোনালোকক দেখুৱাম। বহুত কষ্ট কৰিছোঁ আৰু সেয়েহে আজি 3জনী গাহৰিয়ে পোৱালি দিছে, সেয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ব'লকচোন বাৰু মোৰ গাহৰি পোৱালিকেইটা চাব আৰু লগত গাহৰিকেইটাও চাব। পেলালে আজি 9 দিন হৈছে গাহৰি পোৱালি 12টা আছে পোৱালি দিয়া। 2জনীৰ পোৱালি হয়, এজনীয়ে 10টা দিছিলে আৰু এজনীয়ে 5টা দিছিলে। 15টাৰ ভিতৰত ঠাণ্ডাটো পুহমাহ হয়, সেইকাৰণে ঠাণ্ডাত মানে আমি গম পোৱা নাছিলোঁ। ৰাতিতে মানে 3টা পোৱালি মৰি আছে ঠাণ্ডাত। আমি ৰাতিপুৱা 4টা বাজিত উঠি চাওঁতে গম পাইছোঁ আৰু 3টা পোৱালি মৰি আছে, ঠাণ্ডাতে মৰিলে। আৰু বাকীকেইটা এতিয়া আছে। এজনী মাক আৰু সেইজনী মাক, 2জনী মাক। এতিয়া কেইটা মতা কেইটা মাইকী গম পোৱা নাই এতিয়ালৈকে। এজনীয়ে ইফালে মানে সেইটো ছাইডত ৰাখিছিলোঁ। এই পোৱালি দিয়াৰ 2 দিনৰ আগত আমি ইয়াক বাহিৰত অলপ টিঙৰে বেৰ দি ইয়াতে ৰাখি দিছোঁ। তাৰমানে সিফালে ৰুমকেইটা সৰু, আমি তাত ৰাখি দিছোঁ। আৰু এইফালেও আছে, এইফালে 3টা পোৱালি শুই আছে। ঠাণ্ডাতে ইয়াৰো এটা পোৱালি মৰিছে, 4টা দিছিলে, এটা পোৱালি মৰিছে। ইয়াত 3জনী আছে, এইফালে 2জনী আছে, 2জনী সেইফালে 2টা আছে। এটা আছে খাচী আৰু এটা আছে পাঠা। আমি এইফালে এতিয়া মানে ঠাণ্ডা নাপাবৰ কাৰণে ওপৰত তিৰপাল দি দিছোঁ। এইফালে ছাইডত এই কাপোৰ এনেকৈ আঁৰি দিওঁ যাতে নিয়ৰ নপৰে, থৈ দিছোঁ। দানা মানে মিক্স কৰি ৰাখি দিছোঁ গাহৰি এতিয়া দিবৰ কাৰণে। এয়া ভাল। আৰু ইফালে এক চৰু গৰম হৈ আছে, ধোঁৱা ওলাই আছে। এতিয়া নিয়ৰ পৰিব আৰু কৰি দিওঁ। ৰাতিপুৱা হ'লে উঠাই দিওঁ। ৰাতিপুৱা আমি উঠাই দিওঁ আৰু এনেকৈ গধূলি হ'লে মানে আৰি দিওঁ। আৰু ইফালে লাইট দিয়া আছে, এতিয়া লাইট জ্বলাই দিওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু যদি ভাল নালাগে নকৰিব আৰু।
আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।